নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি গণেশ চতুৰ্থীৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ মোদকৰ ৰেচিপি দুটা লৈ আহিছোঁ। এয়া মোদকৰ ৰেচিপিটো দুটা ৰেচিপি। প্ৰথমতে মই অৰিঅ' বিস্কুট 4 পেকেট লৈছোঁ। এইখিনি ইয়াৰ ভিতৰৰ ক্ৰীমখিনি মই এখন প্লেটত এৰুৱাই থৈছোঁ। এতিয়া বিস্কুটখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে পিহি ল'লোঁ, মিহি কৰি। এতিয়া এটা বাটিত মই পাউডাৰ গাখীৰ লৈছোঁ। তাত অকণমান মই লিকুইড গাখীৰ দি পিনে মই এইখিনি এটা পেষ্ট বনাই ল'ম। আৰু অলপ গাখীৰ দিছোঁ। পেষ্টটো আপোনালোকে মই দেখুৱাৰ দৰে এনেকুৱা ইমানটো পনীয়া হ'ব লাগিব। এতিয়া বিস্কুটৰ গুড়িখিনিত মই যিখিনি ক্ৰীম এৰুৱাই থৈছিলোঁ, বিস্কুটৰ ক্ৰীমখিনি মই এতিয়া ভালদৰে সানি দিছোঁ। এতিয়া যিখিনি মই পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টখিনি গাখীৰৰ পেষ্টটো মই ইয়াত সানি দিছোঁ। সানি এটা ডোৰ নিচিনা কৰি ল'ম। এতিয়া মই এটা বাটিত পনীৰ লৈছোঁ। তাত নাৰিকলৰ গুড়ি দিছোঁ মই 3 চামুচ। এয়া কাজু বটি লৈছোঁ। এইখিনি বৰ বেছি মিহিকৈ পিহিব নালাগে। তাত নাৰিকলৰ চেনি দিছোঁ মই 2 চামুচ মিঠা হোৱা জোখত। এতিয়া এইখিনি ভালদৰে সানি ল'লোঁ। এতিয়া বিস্কুটৰ যিটো ডো বনাইছিলোঁ, সেইটো গোল কৰি লৈ মাজত আঙুলিৰে এনেকৈ মই ফুটা নিচিনা কৰি দিছোঁ। ইয়াৰ ভিতৰত মই সেই ফিলিংটো ভৰাই দিছোঁ। ভৰাই এইখিনি গোল কৰি মই মোদকৰ দৰে মূৰটো অলপ এটা ছাইড এনেকৈ জোঙা কৰি দিছোঁ। দি এখন চুৰিয়ে মই এনেকৈ হেঁচি অলপ তাৰ সাজ বহাই দিছোঁ। যিটো মোদক বনাবলৈ আমাৰ সাজ নাই, সাজ নোহোৱাকৈও আমি এইদৰে বনাব পাৰিম। এয়া এইদৰে এনেকৈ চব গোটেইকেইটা ছাইডত মই ভালদৰে সাজ দি দিলোঁ, হেঁচি দিলোঁ। এয়া মোদক হৈ গ'ল। এতিয়া মই বাকীকেইটা মোদকো এইদৰে বনাই ল'ম। আচলতে গণেশ দেৱতাই মোদক খাই খুব ভাল পায়। তেওঁৰ আজি চতুৰ্দশী দিৱস, গতিকে তিথি আমি এই কাৰণে আজি মোদক বনাইছোঁ। এইদৰে আমি চবফালে বনাই দিলোঁ, সাজ দি দিলোঁ। এয়া আমাৰ মোদক হৈ গ'ল এবিধ। আৰু দ্বিতীয়বিধ মোদক বনাবলৈ প্ৰথমতে মই পাউডাৰ গাখীৰ লৈছোঁ। এয়া খেজুৰ লৈছোঁ। খেজুৰৰ ভিতৰৰ গুটিটো এৰুৱাই ল'লোঁ। কাজু কুটা, নাৰিকলৰ গুড়ি, কিচমিচ কুটি লৈছোঁ। এয়া ইলাচি গুড়ি কৰি লৈছোঁ। আৰু ঘি লৈছোঁ। আৰু লিকুইড গাখীৰ অলপ লৈছোঁ। এতিয়া মই প্ৰথমতে খেজুৰখিনি ভিতৰৰ গুটিটো এৰুৱাই ভালদৰে সানি ল'লোঁ হাতেৰে। এতিয়া তাত মই কিচমিচ কুটাখিনি দি দিছোঁ, কাজু কুটা দি এইখিনি এতিয়া মই ভালদৰে এখন চামুচেৰে মিলাই দিম। এইখিনি মিলোৱা হৈ গ'ল। এতিয়া মই হাতেৰে সৰু কৰি মই ভাগ কৰি লৈছোঁ সমানকৈ। এইখিনি আমি ভিতৰত ফিলিং হিচাপে ব্যৱহাৰ কৰিম। এতিয়া মই পাউডাৰ গাখীৰখিনিত এবাটি নাৰিকলৰ গুড়ি দিছোঁ, শুকান নাৰিকলৰ গুড়ি। এইখিনি মই চামুচখনেৰে ভালদৰে মই মিলাই দিছোঁ। এতিয়া মই ইলাচি গুড়ি অলপ দি পিনে এইখিনিও ভালদৰে মই মিলাই দিছোঁ। 1 চামুচ ঘি দিছোঁ, এই গোন্ধটো ভাল লাগিব। এতিয়া মই লিকুইড গাখীৰ অলপকৈ দি এইখিনি ভালদৰে সানি ল'ম। এটা ডোৰ নিচিনা কৰি সানি ল'ম। এইখিনি সনা হৈ গ'ল। ইয়াত মই আৰু 1 চামুচ ঘি দি এইখিনিৰ ওপৰত লগাই এনেকৈ সানি দিছোঁ ভালদৰে আকৌ এবাৰ। এতিয়া মই এটা বলৰ দৰে এনেকৈ লাৰু কৰি লৈছোঁ। কৰি এনেকৈ চেপেটা কৰি হাতেৰে লৈছোঁ। এতিয়া যিটো খেজুৰৰ মই যিটো ফিলিং বনাই থৈছিলোঁ, সেইখিনি তাৰ ভিতৰত ভৰাই এতিয়া মই এইটো ভালকৈ বন্ধ কৰি মোদকৰ শ্বেপ দিম। সাজ নোহোৱাকৈয়ে আমি মোদক বনাইছোঁ আজি। এটা ছাইড এনেকৈ জোঙা কৰি দিছোঁ। এতিয়া মই এখন চামুচেৰৰ হাতেৰে ধৰা অংশটো এনেকৈ হেঁচি দিছোঁ, কিনাৰটো এনেকৈ মোদকৰ শ্বেপ দিলোঁ। এতিয়া মই বেলেগ এটা মোদক বনাব লৈছোঁ। ইয়াত মই চকলেট ভৰাই দিছোঁ ভিতৰৰ ফিলিংটো। সৰু ল'ৰা ছোৱালীয়ে চকলেট খাই খুব ভাল পায়।
সেইকাৰণে মই চকলেট ভৰাই দিছোঁ। চকলেটটো খাবৰ সময়ত যেতিয়া ভিতৰৰ এডোখৰ অংশ গলি যাব খাই খুব ভাল পাব তেতিয়া সৰু ল'ৰা ছোৱালীয়ে। ইয়াতো তেনেকৈ মই চামুচখনেৰে কিনাৰৰ অংশ ভালদৰে হেঁচি দিছোঁ। এয়া মোদক হৈ গ'ল। এতিয়া ওপৰত মই চকলেট কুটা দি সজাই দিছোঁ। এয়া আমাৰ মোদক ৰেডি। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰিব।